অকণমানি মাটিতে জিকাৰ বাগান চালো আপোনালোকে আপুনি কোৰ পৰা বৰ্তমান মানে এই বীজবিলাক কোৰ পৰা আনিছিলে? বীজটো মই খাৰুপেটীয়াৰ পৰা আনিছিলোঁ। হয়, এতিয়া বৰ্তমান কিমান দিন হ'ল এইখিনি খেতি কৰা? এইখিনি খেতি কৰা এতিয়া বৰ্তমান মোৰ 2 মাহে হ'ল আৰু একেবাৰে আৰম্ভণিৰ পৰা। হয়, 2 মাহ হ'ল। তো আপোনাৰ বৰ্তমান এনেই কি অকল জিকা খেতিয়ে আছেনে অকল এইখিনি? জিকা, ভোল আৰু নেচেৰা। হয়, দৰ্শকসকল আপোনালোকক মই জনাইছোঁ এখেতে দৰং জিলাৰ বিশিষ্ট খেতিয়ক আমাৰ ধৰণীধৰ নাথ। ইতিমধ্যে মই আপোনাক জনাইছোঁ, এখেতে প্ৰায় 2 কঠা মাটিত জিকা খেতি আৰু লেচেৰা খেতি লগাইছে। তেখেতে হেৰি আছে, নেচেৰাত আধা কঠা, হয়, ভোলৰ 1 কঠা আৰু ইয়াৰ 2 কঠা। 2 কঠা। আপুনি ক'ৰবাৰ পৰা প্ৰশিক্ষণ লৈছিল নেকি? মানে প্ৰশিক্ষণ মানে মই হেৰিকে প্ৰশিক্ষণ নাই, নিজে কিছুমান মানে প্ৰেক্টিকেলি কৰি চাই খাৰুপেটীয়া এবাৰ গৈছিলোঁ ফুৰিবলৈ, যাই সিহঁতৰ ছিষ্টেমটো দেখা পালোঁ চাং টেং বনোৱাৰ, সেই বস্তু তাত চাই আহি সেইমতে তাৰমানে কামটো কৰিছোঁ। আৰু বাকী সিহঁতৰ পৰা প্ৰশিক্ষণ মই বেলেগকৈ লোৱা নাই, বস্তুখিনি চাই পেলাই নিজে সেইমতে সিহঁতৰ ৰোৱাৰ ছিষ্টেম, চাঙৰ ছিষ্টেম এইবিলাক বস্তু, আৰু সিহঁতৰ সাৰটো অত্যাধিক মাৰে, গতিকে মই সেইটো ছিষ্টেম কৰা নাই। মই তাৰমানে এই আমাৰ ঘৰুৱা মানে জৈৱিকভাৱে আপুনি মই কেঁচু সাৰটো আনিলোঁ। কেঁচু সাৰ আনি তেতিয়ালৈ প্ৰায় 5 কুইণ্টেলমান মাৰিলোঁ, আৰু গোবৰ সাৰটো মোৰ মেইনকৈ সেইটো সেনেকৈ। গোবৰ আপোনাৰ নিজৰ গোবৰ। এতিয়া কিমানডাল মান আছে মানে জিকা আছে হেৰি 298ডাল আছে। হয়, আৰু লেচেৰা কিমান মান আছে? লেচেৰা 350 আছে। হয়, এতিয়া আপুনি আমাক এটা আভাস এটা দিয়কচোন যে যদি এজন নিবনুৱা যুৱকে যদি এনেকুৱা ধৰণৰ মাটি বাৰী তেখেতৰ কম আছে, তেখেতে যদি বিচাৰে যে মই 1 কঠা মাটিত এনেকুৱা ভোল, জিকা বা লেচেৰা লগাই তেওঁ লাভৱান হ'ব বিচাৰে, চ' তেওঁৰ কাৰণে আপুনি কি মানে আপুনি আভাস আগবঢ়াব যে কেনেকুৱাকৈ কৰিলে তেওঁলোকে মানে লাভৱান হ'ব পাৰিব? এই এতিয়া সমস্যাটো হৈছে আমাৰ বজাৰটো বৰ্তমান লকডাউনৰ কাৰণেতো অসুবিধা হৈ গৈছে, সেইটো কাৰণে লাভৱান হ'ব নোৱাৰোঁ। এই যিহেতু 40 টকা বেচিব লগা আছিল, এতিয়া 15-20 টকাত আমি জিকা দিব লগা হৈছে। কিন্তু যিজন খেতিয়ক আহিব তেওঁ ধৰ চাব লাগিব মই কি কৰি আছোঁ, আৰু বস্তু যিখিনি কৰিব লাগে মই সেইখিনি পৰিপাতি মই কৰি দিব পাৰিম, আৰু যিখিনি কেনেকৈ কৰিব লাগে বীজটো কেনে মেইন প্ৰব্লেম হ'ল আমাৰ বীজটো লাগে ভাল। হয়, বীজ আপুনি ক'ৰ পৰা আনিছে? মই খাৰুপেটীয়াৰ পৰা লৈ আহিলোঁ হ'লচেলৰ পৰা। বীজটো দামী গুটিয়ে আনিছোঁ। আৰু সাৰৰ ভিতৰত আপুনি জৈৱিক সাৰ যেনে গোবৰ আৰু এইখিনি মাৰি আছোঁ, এই শুকান গোবৰ। হয়, আৰু আপুনি এতিয়া বৰ্তমান আপোনাৰ ইনকাম কেনেকুৱা হৈছে বৰ্তমান? আপুনি কিমান মানে ধৰা হ'ল ইনকাম আপুনি আহৰণ কৰিম বুলি ভাবিছে? কিমান মানৰ ভিতৰত আপুনি? মই টাৰ্গেট লৈছোঁ 60,000 মান টকা এটা টাৰ্গেট লৈছিলোঁ, কিন্তু আৰু আপুনি ইনভেষ্ট কিমান কৰাইছে? ইনভেষ্ট প্ৰায় 20-22 হাজাৰ মান টকা। আপোনালোকে জানিব যে 20-22 হাজাৰ টকাত আশাতে মানে নিম্নতম 60,000 টকাৰ এটা লাভাংশৰ কথা ভাবিছে। আশা কৰিছোঁ তেওঁৰ যি হিচাপত তেখেতে খেতিডৰা কৰিছে, তেওঁলোকে তেওঁৰ লাভৱান হোৱাৰ খুবেই স্থল আছে। তো আপোনাৰ এনেই বাকী কি খেতি কৰে আপুনি ইয়াৰ বাহিৰেও? ইয়াৰ বাহিৰে মই ধানৰ খেতি কৰোঁ। ধানৰ বীজটো মই খাৰুপেটীয়াৰ পৰা আনো, এই 20 মুঠি বা ৰঞ্জিতটো যোৱাৰ পৰা আনিছোঁ। ৰঞ্জিতটো আনো হেৰি এই গুৱাহাটী গভৰ্ণমেণ্টৰ পৰা আনিছিলোঁ। এই
আৰু 20 মুঠিটো আনিছিলোঁ খাৰুপেটীয়াৰ পৰা। হয় প্ৰডাকশ্যনটো ভালে হৈছে, প্ৰায় 20 মুঠিত 30-32 মান ধান হৈছে বিঘাত। হয় আৰু ৰঞ্জিতটো কম আছে, ৰঞ্জিতটো প্ৰায় 25-22 এনে নিচিনা হৈ আছে। ইয়াৰ পিছত এইখিনি মাটিত আপুনি যেতিয়া জিকা ভোল আৰু লেচেৰাখিনি উঠাই দিব, তাৰপিছত আপুনি কি খেতি কৰিম বুলি ভাবিছে? খোৱা তাৰমানে পানীলাও ৰুম বুলি ভাবিছোঁ। এই চাংটোৰ ওপৰতে এই জিকাটো শেষ হোৱাৰ পিছত পানীলাও আৰু 1.5 মাহ জিকা ছিঙিব পাৰিম। হয় হয়। তাৰপিছত পানীলাও প্ৰায় 2-এটা পুলি দিছোঁৱে মই, আৰু এইখিনি ঢুকোৱাৰ পিছত আকৌ সম্পূৰ্ণ পানীলাও দিম বুলি ভাবি লৈছোঁ। হয় হয়, পানীলাও পানীলাও ইটোৰ বৰ্তমান মানে কিমান দিনৰ ভিতৰত আপুনি এইটো ফচলটো উঠাব পাৰিব? 1.5 মাহৰ ভিতৰত ক্লিয়াৰ হৈ যাব। 1.5 মাহৰ ভিতৰত ঠিকে আছে। ধন্যবাদ, আপোনালোকৰ বাগানখনত আহি ভালেই লাগিল। আশা কৰিছোঁ তেখেতৰ যি ব্যৱসায় মানে ফচলৰ ব্যৱসায় তেওঁ আগবাঢ়ি যাওক। ধন্যবাদ।